আমাৰ শিক্ষকে মই আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু এতিয়া বৰ্তমান আহি পাইছোঁ নগাঁও চাৰ্কেট হাউচত আৰু এতিয়া চাৰ্কেট হাউচত মোৰ লগত উপস্থিত আছে দিক্ষু দা নমস্কাৰ মোৰ চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ বহুত বহুত ধন্যবাদ দিক্ষু দা 400তম জন্ম জয়ন্তী লাচিত বৰফুকনৰ হয় কি ক'ব প্ৰথমবাৰ আপুনি প্ৰণৱ বৰুৱা স্মৃতি উদ্যানত আহিছে কি ক'ব খুব ভাল লাগিছে আচলতে আৰু গোটেই অসমতে এবাৰ বীৰ লাচিত বৰফুকনৰ যি 400তম জন্ম জয়ন্তী উৎসৱ পালন কৰা হৈছে সঁচাকৈ প্ৰশংসনীয় আৰু অসম চৰকাৰৰ এই পদক্ষেপটো খুব ভাল লাগিছে আজি নগাঁও জিলা প্ৰশাসনৰ ফালৰ পৰা মোক ইয়াতে নিমন্ত্ৰণ কৰিলে তেওঁলোকে গতিকে তাৰ কাৰণে তেওঁলোকলৈ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ মই আৰু অনুষ্ঠানটো খুব ভাল লাগিলে খুব ধুনীয়াকৈ অভ্যৰ্থনা হৈছে গোটেই ধুনীয়াকৈ অৰ্গেনাইজ হৈছে গোটেইখিনি ডিচিপ্লিনকৈ হৈছে গোটেই কথাখিনি চব ভাল লাগিছে আপোনাৰ গানখিনি শুনি পেলাই বহুত ভাল লাগিছে আজি মই নিজে উপস্থিত আছিলোঁ আৰু আপোনাৰ বৰ্তমান সময়ত আপুনি বহুত বছৰ ধৰি পেলাই নগাঁও পাৰ্কখন বন্ধ হৈ আছিলে আৰু এইবাৰ বহুত বছৰ মূৰত নগাঁও পাৰ্কখন মুকলি কৰিলে প্ৰণৱ বৰুৱা স্মৃতি উদ্যান মুকলি কৰিলে আপুনি পাৰ্কখনলৈ প্ৰথমবাৰ আহিছে মই পাৰ্কখনলৈ প্ৰথমবাৰ আহিছোঁ আজি বৰ ধুনীয়া মানে গোটেই পৰিৱেশটো নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আজি প্ৰগ্ৰামটো কৰিলে বহুত গীত গালে আপোনাৰ অনুভৱটো কি ক'ব নগাঁওবাসী ৰাইজক কি ক'ব আপুনি খুব ভাল লাগিলে মই ক'লোঁ যে আমাৰ নগাঁও জিলা প্ৰশাসনৰ ফালৰ পৰা যি এয়া অৰ্গেনাইজ কৰিলে অনুষ্ঠানটো গতিকে তেওঁলোকলৈ বহুত বহুত কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু লগতে নগাঁও ৰাইজক মোৰ ফালৰ পৰা মৰম দিছোঁ শুভেচ্ছা দিছোঁ খুব ভালে ভালে থাকক আটাইবিলাকে আকৌ নগাঁৱতো আহিয়ে থাকোঁ প্ৰগ্ৰেম কৰিব গতিকে লগ পাই থাকোঁ আমাৰ মৰমৰ ৰাইজক এইবাৰ বিহু প্ৰগ্ৰেম আপুনি কৰি গৈছিলে মই কলিয়াবৰত কৰিছিলোঁ বৰহমপুৰত কৰিলোঁ হয় দুখন প্ৰগ্ৰেম কৰিছোঁ হয় আৰু এতিয়া বৰ্তমান মানে বহুতে সোধে যে দিক্ষু দাই চিনেমা তেনেকৈ নকৰে কি ক'ব মানে মানুহে সোধে এক্টিঙৰ কথা সুধিছোঁ মানে কয় মানে বহুতে সোধে বহুতে তেনেকৈ কয় প্ৰশ্ন কৰে যে দিক্ষু দাই চিনেমা কৰিলে বহুত ভাল লাগিব কি ক'ব কৰাৰ ইচ্ছা আছে এখন চিনেমা সৰু ৰোল এটা মই কৰিছোঁ ওলাব অতি সোনকালে ৰতনপুৰ চিনেমাখন সঞ্জীৱ নাৰায়ণৰ প্ৰযোজনা সেই চিনেমাখনৰ শ্বুটিং ইতিমধ্যে শেষ হৈছে খুব ভাল ভাল কলা কুশলী আছে ৰতনপুৰ ক'ত হৈছে শ্বুটিং ৰাজখোৱাৰ ডিৰেকশ্যনত শ্বুটিংটো ক'ত হৈছে শ্বুটিং আমাৰ হেৰিত হৈছিলে জামুগুৰিত হৈছে মঙলদৈত হৈছে মঙলদৈ আৰু এই দুটা ঠাইতে হৈছে ভালকৈ জামুগুৰিৰ সেই ঠাইটুকুৰা নামো আছিলে ৰতনপুৰ মানে মোটামুটি সঁচা ঘটনাৰ নিচিনা এটা হেৰি আৰু সঁচা ঘটনা তাকে অকণমান ধুনীয়াকৈ স্ক্ৰিপ্টিং কৰি এখন পূৰ্ণদৈৰ্ঘ্যৰ ছবিলৈ ৰূপান্তৰ কৰা হ'ল তাতে আপুনি গীতো গাইছে গান মই একচুৱেলি মিউজিক কৰিছোঁ চিনেমাখনৰ মিউজিকো কৰিছোঁ মই সংগীত পৰিচালনা মোৰে লগতে এটা সৰু কেৰেক্টাৰ এটাও কৰিছোঁ মানে অভিজ্ঞতা এটা লৈ আছোঁ আৰু পিছলৈ প্লেন আছে আমাৰ ডাঙৰ চিনেমা এখন কৰাৰ প্লেন আছে পিছলৈ গতিকে এয়া জাষ্ট আৰম্ভণি মানে মানুহে কয় যে দিক্ষু দা নগাঁৱত আহিলে এটা বেলেগ এটা আকৰ্ষণ হয় দিক্ষু দা প্ৰগ্ৰেম বুলি ক'লে মানুহৰ এটা বেলেগ এটা আকৰ্ষণ হয় নগাঁওবাসীক আপুনি কি ক'ব যে এটা SMS কি দিব মানে আজিৰ দিনত চাওক নগাঁওখন এখন হৈছে সংস্কৃতিৰ ঠাই ইয়াত শংকৰদেৱ মাধৱদেৱ কিমান ধুনীয়া ধুনীয়া এটা পৰম্পৰা চলি আছে আগৰ পৰা গতিকে এই সংস্কৃতিৰে সকলোবিলাক জীয়াই থাকক ধুনীয়াকৈ মৰমেৰে থাকক আৰু যি এই মৰম ভালপোৱা আমাৰ মাজত আছে এই মৰম ভালপোৱা যাতে সদায় থাকে তাৰে কামনা কৰিছোঁ আৰু দিক্ষু দাৰ মানে মই বন্ধুসকলক এটা কথা ক'ব বিচাৰোঁ যে দিক্ষু দাৰ পৰা আপোনালোকে এটা গান শুনিব বিচাৰিব সকলোৱে যদি অকণমান যদি গুণগুণাই দিয়ে অকণমান যদি আপুনি গুণগুণাই দিয়ে তেতিয়া মোৰ সদায় মানে ভাল লাগিব সঁচাকৈ ভাল লাগিব মোৰ প্ৰিয় গীতটোৱে অকণমান মই শুনাই দিছোঁ বাৰিষাৰে বৰষুণে তোমাৰ কথাকে ক'ব অভিমানী প্ৰতি খোজে নিয়ৰ কণা সৰাব এখনি প্ৰণয়ৰে নৈ তেজে তেজে আছে নবৈ চুটিকে তোমাৰে হাঁহিত আছে কত ৰং নজনাকৈ থেংক ইউ ধন্যবাদ জনাইছোঁ দিক্ষু দাক আৰু আজি বহুত বছৰ মানে আপোনাৰ 3 বছৰমানৰ পিছত লগ পালোঁ দিক্ষু দাক আৰু সঁচাকৈ নিশ্চয় ভাল লাগিল দিক্ষু দাৰ লগত কথা পাতি অকণমান সময় দিয়াৰ বাবে দিক্ষু দাক বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু দিক্ষু দাৰ এখন নতুন চিনেমা আহি আছে সঞ্জীৱ নাৰায়ণৰ প্ৰযোজনাত এখন নতুন চিনেমা আহি আছে আপোনালোকে সকলোৱে চাব ৰতনপুৰ আৰু বহুত ভাল ভাল কলা কৌশলী আছে
তেওঁ আজি প্ৰকাশ কৰিছে যে ইতিমধ্যে বহুখিনি জেগাত শ্বুটিং শেষ হৈছে অসমৰ বহু ঠাইত শ্বুটিং তেওঁলোকে কৰিছে মঙ্গলদৈ কৰিছে জামুগুৰি কৰিছে এটা সঁচা ঘটনাৰ কাহিনী উপস্থাপন কৰিছে আপোনালোকে সকলোৱে চাব আৰু আজি যিখিনি গীত পৰিৱেশন কৰিলে নগাঁও প্ৰণৱ বৰুৱা স্মৃতি উদ্যানত যিখিনি গীত পৰিৱেশন কৰিলে মোৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকে সকলোৱে দেখা পাব আপোনালোকে ভিডিঅ'টো চাই থাকিব